हेलो नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल। तो आज भिडिओ बम धमाकादार होबले गई आछे। तो आपनालोके भिडिओ चाइ थाকক। तो मैं आज कत आछो आपनालोके नाजाने तो সেইখিনি জানিবলৈ भिडिओ सम्पूर्णকৈ চাব লাগিব। मैं आज আহিলোঁ ডিগবৈ পাটকাৰী ৰিজৰ্টত। तो भिडिओ চাই থাকক আপোনালোক সকলোকে। मैं এতিয়া পাটকাৰী ৰিজৰ্টৰ ভিতৰৰ অংশলৈ সোমাই যাবলৈ চেষ্টা কৰিম। তো আপোনালোক পাটকাৰী ৰিজৰ্টত কি পায় সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এয়া হৈছে পাটকাৰী ৰিজৰ্ট। পাটকাৰী ৰিজৰ্ট এয়া পাটকাৰী ৰিজৰ্ট দেখিছে নহয়, এয়া পাটকাৰী ৰিজৰ্ট। তো এতিয়া মই পাটকাৰী ৰিজৰ্টৰ ভিতৰৰ ফালে সোমাই যাবলৈ চেষ্টা কৰিছোঁ। তো কি পায় আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম। তো এইখন হৈছে পাটকাৰী ৰিজৰ্টখন। তো এনেকৈ দেখাই দিছোঁ আপোনালোকক ফাৰ্ষ্ট টাইম। তো চাই থাকক আপোনালোকে। এইখন হৈছে পাটকাৰী ৰিজৰ্টখন। পাটকাৰী ৰিজৰ্টত মানে কি আছে কি নাই তো সকলো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। ভিডিঅ'টো চাই আপোনালোকে যিমান অনুভৱ কৰিব পাইছে তো তাতকৈ বেছি অনুভৱ ইয়াত আহিলে আপোনালোকে পাব। চাই থাকক আপোনালোকে। এয়া বহুত মজা পৰিৱেশটো। তো ভিডিঅ'টো চাই যিমানখিনি ভাল লগাৰ অনুভৱ কৰিব পাৰিছে তো কিন্তু আপোনালোকে ইয়াত আহি বেছি অনুভৱ কৰিব পাৰিব। সঁচাকৈ মনত কিন্তু কিমান ভাল লাগিছে মই নিজে ক'ব পৰা নাই। তো এয়া দেখিছে নহয়, এয়া পৰিৱেশটো এইটো। চাই থাকক আপোনালোকে ভিডিঅ'টো। তো আপোনালোকক পুনৰবাৰ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব পাৰে। তো সম্পূৰ্ণকৈ চাই থাকক, স্কিপ নকৰাকৈ। এইটো ইয়াৰ পৰিৱেশটো এইটো আপোনালোকক দেখাই দিছোঁ নহয়। তো দেখিছে ওপৰৰ পৰা পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক কিছু। অলৰেডি এয়া মই সোমাই আহিলোঁ পাটকাৰী ৰিজৰ্টৰ ভিতৰলৈ। তো এইবিলাক দেখিছে আপোনালোকে, গাড়ী হৈ আছে আৰু মানুহ বহুত আছে। এইবিলাক দেখিছে এইটো, সেইবিলাক কি আছে কি নাই। তো এইটো নাম কি আছিলে জানো, আপোনালোকে নিশ্চয় চিনি পায়। নামটো কমেণ্ট বক্সত জনাব কি নাম কি হয় এইটো। চাই থাকক আপোনালোকে। তো এতিয়া মই এইফালে ভিতৰৰ ফালে পাটকাৰী ৰিজৰ্টৰ ভিতৰ চোৱালৈ যাবলৈ চেষ্টা কৰিম। এয়া হৈছে পাটকাৰী ৰিজৰ্টত সোমাই যোৱা, ভিতৰত সোমাই যোৱা মূল গেট। পাটকাৰী বুলি লিখা আছে এইখন, চালক পাটকাৰী বুলি লিখা আছে। তো এনেকৈ যাব লাগিব। এনেকৈ মই গৈ আছোঁ এতিয়া পাটকাৰী ৰিজৰ্টৰ ভিতৰলৈ। তো তাৰপিছতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিছুমান বস্তু, পাটকাৰী ৰিজৰ্টত থকা বস্তু। এইবিলাক আছে সৰু সৰু ঘৰ। তো এইবিলাকতে আপুনি যদি ইচ্ছা কৰে পাৰ্টি কাপোৰ কৰিব পাৰিব। তো এইবিলাক আছে উমলা, সৰু সৰু ল'ৰা ছোৱালী খেলবিলাকে উমলা কিছু বস্তু। তো এইবিলাক দেখিছে নহয় আপোনালোকে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে উমলা কিছু বস্তু। তো এয়া পাটকাৰী ৰিজৰ্ট। এইবিলাক মানুহে কিছুমান মানুহে খেলি আছে তো সিহঁতৰ ল'ৰা ছোৱালীবিলাকৰ লগত। তো এয়া দেখিছে নহয় আপোনালোকে। মই ইফালে এতিয়া গৈ আছোঁ এনেকৈ। তো পাটকাৰী ৰিজৰ্টৰ এইবিলাক ধুনীয়া ধুনীয়া ফুলনি, ধুনীয়া ধুনীয়া গছ গছনি, এইফালে এনেকৈ যাব পাৰি। তো মই এইফালে এনেকৈ গৈ আছোঁ এতিয়া। তো এইবিলাক ঘৰ পাটকাৰী ৰিজৰ্টৰ দেখিছে নহয় আপোনালোকে, নিশ্চয় দেখিছে। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু বহুত ধুনীয়া ধুনীয়া বস্তু দেখিবলৈ পাব আপোনালোকে ইয়াত। সেইবিলাক এনেকৈ যাব পাৰি। কিমান ধুনীয়া ধুনীয়া বস্তু দেখিব পাব। তো এতিয়ালৈকে মই নাজানো। তো যিমান বস্তু আছে ধুনীয়া ধুনীয়া বস্তু তো সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। চাই থাকক ভিডিঅ'টো। এইবিলাক হৈছে পৰ্যটকৰ ৰুম। যিমানবোৰ মানে ইয়াত পৰ্যটক আহিব সিহঁতক মানে থাকিবৰ কাৰণে ইয়াত দিয়া হ'ব। তো ইয়াত আহক, আপোনালোকে আহক ইয়াত চাবৰ কাৰণে। ইমান ধুনীয়া লাগিছে পৰিৱেশটো, সঁচাকৈ বহুত ধুনীয়া। ভবাই নাছিলোঁ, মই নাজানিছিলোঁ। মোক বেলেগে কোৱাৰ কাৰণে মই একদম আহিবলৈ বাধ্য হ'লোঁ। তো ইমান ধুনীয়া ৰিজৰ্টখন বহুত দিন পলমেই হ'ল মোৰ চোৱা। তো তথাপিও মুঠতে আপোনালোকেও আহক পলমকৈ হ'লেও। তো ইয়াত বহুত কাম কাজ চলি আছে বৰ্তমান। ইতিমধ্যেও সম্পূৰ্ণ হৈ উঠা নাই এতিয়ালৈকে। সম্পূৰ্ণ হৈ উঠিবলৈ অলপ সময় লাগিব। তথাপিও আপোনালোকে আহিব পাৰিব চাবৰ কাৰণে। চাই থাকক এইবিলাক আপোনালোকে দেখিছে নহয়, নিশ্চয় দেখিছে নিশ্চয় এইবিলাক। আৰু এনেকৈ মানে বহুত বস্তু আছে ইয়াতে। চাই থাকক আপোনালোকে, নিশ্চয় দেখিবলৈ পাব ইয়াতে সৰুকৈ এটা পুখুৰী আছে। দেখিছে নিশ্চয় আপোনালোকে এইটো পুখুৰী সৰুকৈ। তো ইয়াতে কি আছে জানো চাওঁ এবাৰ, আপোনালোককো দেখাওঁ। তো ইয়াত তেনেকৈ কিবা মাছ চাছ মেলা নাই, তথাপিও মানে দেখাইছোঁ আপোনালোকক। বহুত ধুনীয়া লাগিছে এইটো পুখুৰীটো দেখিবৰ কাৰণে। এইটো হৈছে কিটচেন ৰুম। তো ইয়াতে কিছুমান সামগ্ৰী ৰখা হয় সিহঁতৰ পাটকাৰী ৰিজৰ্টলৈ অহা যিবিলাক খোৱা বস্তু সকলোবিলাক সামগ্ৰী ইয়াত ৰখা হয়। দেখিছে নিশ্চয় এইবিলাক। তো এইবিলাক হৈছে ফুলনি বাৰী, ধুনীয়া ধুনীয়া ফুলনি। এইবিলাক ধুনীয়া ধুনীয়া ফুলৰ গছ ফুলনি। তো ইয়াতে কিছুমান আৰু ফুল আছে, এইবিলাক দেখিছে নিশ্চয়। মই এতিয়া এটা সৰু চুইমিং পুল দেখিলোঁ।
তো ছুইমিং পুলটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে কেতিয়াবা মন কৰে ইয়াত আহে তেনেহ'লে এই ছুইমিং পুলটোত আপোনালোকে গা ধুব পাৰিব। তো এইটো ছুইমিং পুল। তো ইয়াতে আপোনালোকে আহি যদি এনজয় কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ ফেমিলিৰ লগত লৈ আহি বা বিভিন্ন ধৰণৰ মানুহৰ লগত আহে তো তেনেহ'লে আপোনালোকে ইয়াতে গা ধুই কেনে এনজয় কৰিব পাৰিব। এইটো ছুইমিং পুল দেখিছে নিশ্চয়। তো এইফালে এতিয়া এইবিলাক কিছুমান বস্তু আছে। তো ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলা কোমলা কিছুমান বস্তু আছে, খেলিব পাৰিব। আপোনালোকে যদি লগত কোনোবা ফেমিলি আহে, ফেমিলি যদি ল'ৰা ছোৱালী থাকে তেনেহ'লে ল'ৰা ছোৱালীবিলাকেও খেলিব পাৰিব ইয়াতে। তো এইবিলাক দেখিছে নহয় নিশ্চয়। তো এতিয়া মই এইফালে আপোনালোকক কিছুমান বস্তু দেখাবলৈ চেষ্টা কৰিম। তো এইবিলাক ইমান ধুনীয়া ধুনীয়া লাগিছে ঘৰবিলাক। এই ইয়াত যিকেইটা ঘৰ আছে তো এই ঘৰকেইটাৰ ওপৰত উঠিবলৈ চেষ্টা কৰিম বা যাবলৈ চেষ্টা কৰিম ঘৰকেইটালৈ। এইটো এটা ঘৰ, এইটো ইয়াত নুঠো বাৰু, ইয়াত উঠি ভাল নালাগিব যেন লাগিছে, তথাপিও মানে উঠাৰ চেষ্টা কৰিম অৱশেষত। এইফালে এইকেইটা ঘৰত উঠিবলৈ আহিছোঁ এতিয়া। তো চাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ। তো এয়া মই ইয়াত অৱশেষত আহি পাইছোঁহি এই ঘৰকেইটাত। তো এতিয়া মই উঠি আহিছোঁ ঘৰকেইটালৈ, চাই থাকক। এয়া কি কি আছে দেখাওঁ আপোনালোকক। এয়া যদি আপোনালোকে কেতিয়াবা আহে তো তেনেহ'লে ইয়াতে আপোনালোকে বহি ঘৰকেইটাত কিছুমান বস্তু অৰ্ডাৰ দি আপুনি ইয়াত যিবিলাক ৰিজৰ্টৰ যিবিলাক সামগ্ৰী আছে বা বিভিন্ন ধৰণৰ খোৱা বস্তু, তো খোৱা বস্তুবিলাক অৰ্ডাৰ দি ইয়াতে আপোনালোকে খাব পাৰিব। তামাম ধুনীয়া লাগিছে সঁচাকৈ, এটা বহুত ধুনীয়া পৰিৱেশত আছোঁ যেন লাগিছে। তো ক'ত আছে নিজে ক'বই পৰা নাই আৰু ইমান মজা লাগিছে। তো আহক আপোনালোকেও আহক ভিডিঅ'টো চাই। তো বহুত ধুনীয়া পৰিৱেশ, চাই লওক এইবিলাক পৰিৱেশটো ইমান ধুনীয়া লাগিছে সঁচাকৈ, বহুত মজাৰ পৰিৱেশ। কিন্তু এইবিলাক ঘৰ কিন্তু বনাই শেষ হোৱা নাই এতিয়ালৈকে। তো কমপ্লিট হ'ব কিছুদিনৰ পিছতে। তো ইয়াৰ পৰা ওপৰৰ পৰা আপোনালোকে এতিয়া পৰিৱেশটো অলপ দেখাই দিবলৈ চেষ্টা কৰিছোঁ, চাই থাকক আপোনালোকে। সেইটো পৰিৱেশটো এনেকৈ দেখাই দিছোঁ আপোনালোকক। সেইটো পৰিৱেশটো কিমান মজাৰ লাগিছে চাই লওকচোন আপোনালোকে। এইবিলাক পৰিৱেশবিলাক ইমান মজাৰ লাগিছে। আহক আপোনালোকে পুনৰবাৰ আকৌ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোক আহক আপোনালোকে। তো কিমান মজা লাগিব হয়তো আপুনি অনুভৱ কৰিব নোৱাৰিব, মই অনুভৱ কৰিব পৰা নাই, ইমান মজা লাগিছে মোৰ নহয়। তো কি ক'ম আৰু আপোনালোকক, সঁচাকৈ বহুত মজা লাগিছে এইবিলাক। এতিয়া মই আনটো ৰুমত আহিছোঁ। এইবিলাক কাৰেণ্টৰ ফেনৰ ব্যৱস্থা আছে, এইবিলাক আপোনালোকে দেখিছে নিশ্চয়। এয়া পৰিৱেশটো সঁচাকৈ বহুত মজাৰ পৰিৱেশ। আহক চাই লওক আপোনালোকে একবাৰ আহি, তো আপুনি অনুভৱ কৰিব নোৱাৰিব কিমান মজা লাগিব হয়। হা তামাম মজাৰ। এয়া দেখিছে নহয় এইবিলাক মানুহ, চাৰিওফালে সেউজীয়া আৰু সেউজীয়া, কেৱল সেউজীয়া সেউজীয়া। আহক সকলোৱে আহক চাবলৈ এবাৰ। তো এতিয়া মই ওপৰৰ পৰা নামি গৈছোঁ। তো নামি গৈ এতিয়া আপোনালোকক বেলেগ ঠাইত মানে দেখাবলৈ চেষ্টা কৰিম কিছুমান বস্তু। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে। তো মই এতিয়া এনেকৈ গৈছোঁ, এইবিলাক ঘৰ দেখাই লৈছোঁ আপোনালোকক, ধুনীয়া ধুনীয়া ফুলনি বাৰী। তো এইবিলাক দেখিছে আপোনালোকে নিশ্চয়। চ' আমি এতিয়া আগবাঢ়ি গৈ আছোঁ আৰু বেলেগ কিছু বস্তু দেখাবলৈ। তো এইটো এটা সৰু ঘৰ। তো ইয়াত মানে উঠিম বুলি শেষত হ'লেও উঠিম বুলি কৈছোঁ আপোনালোকক। তো উঠি চাওঁ কেনেকুৱা লাগে পৰিৱেশটো বা ঘৰটো কেনেকুৱা দেখিবলৈ। তো উঠি কিনে আপোনালোকক তাৰ অনুভৱবিলাক ক'ম। তো সঁচাকৈ একদম ঠাণ্ডা AC ৰুমত থকা যেন লাগিছে। তো এইবিলাক দেখিছে নহয় নিশ্চয়। ইয়াৰ পৰা আপোনালোকক পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ অলপ। এয়া পৰিৱেশটো এইটো। এইবিলাক দেখিছে নিশ্চয়। চ' গাইছ, মই এতিয়া অন্য এটা চৰাই দেখিছোঁ। তো চৰাইটোৰ নাম মই বিশেষকৈ ভালকৈ নাজানো। তো আপোনালোকে কি চৰাই হয় তলৰ কমেণ্ট বক্সত জনাই দিব। আমাৰ অসম গৌৰৱ এশিঙীয়া গড়। তো নিশ্চয় দেখিছে আপোনালোকে অসম গৌৰৱ এশিঙীয়া গড়। তো এয়া এশিঙীয়া গড় আমাৰ অসমৰ। তো এইফালে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলা কিছুমান বস্তু আছে। এইফালে আছে সৰু ল'ৰা ছোৱালীয়ে নেউল জোলনা খেলিব পাৰে। আপোনালোকৰ ল'ৰা ছোৱালীবিলাক যদি লগত আহে তেনেহ'লে আপোনালোকৰ ল'ৰা ছোৱালীবিলাক খেলাব পাৰিব। এয়া হৈছে হৰিণা।
এয়া হৰিণ, এয়া দেখোন এটা দুখৰ বিষয়ে কাণকেইখন নাই। তো এইটো হৰিণা নিশ্চয় দেখিছে আপোনালোকে। তাৰ কাষতে হৰিণা পোৱালি চৰি আছে। তো এইবিলাক নিশ্চয় দেখিছে আপোনালোকে। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। তো যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তো তেনেহ'লে সিহঁতে অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো আৰু এনেকুৱা ধৰণৰ ধামাকাদাৰ ভিডিঅ' আহি আছে মোৰ চেনেলত। তো পুনৰবাৰ অনুৰোধ জনাইছোঁ প্ৰিয় বন্ধু বান্ধৱীসকল, তো যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব বন্ধুসকলৰ মাজত। তো ভিডিঅ'টো তেতিয়াহে চাই ভাল পাব বেছি। তো আগলৈ আৰু এনেকুৱা ধৰণৰ বহুত মজাৰ ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। তো তেনেহ'লে আহক এতিয়া আমি উটপক্ষীটো চাওঁগৈ। তো গৈ আছোঁ মই এতিয়া, পাইছোঁ এইটো দেখিছে নিশ্চয় আপোনালোকে। এইটোৱে হৈছে উটপক্ষী। তো আগতে দুটা আছিলে, এটা শুনিছোঁ অলপ দিনৰ আগতে মৰি গ'ল বুলি বোলা শুনিছোঁ। তো এইটো উটপক্ষী নিশ্চয় দেখিছে আপোনালোকে। এইটো উটপক্ষী, চাই লওক সম্পূৰ্ণকৈ ভালকৈ। এইটো এতিয়া আমি তো ফ্ৰেণ্ডছ আজিলৈ এতিয়া আমাৰ যাবৰ সময় হৈছে। তো বহুত গধূলি হ'ল, বহুত টাইম হৈ গৈছে। তো এতিয়া আমি যাব বহুত দেৰি থাকিলোঁ, আপোনালোকক বহুত কথা জনালোঁ, তো বহুত দেখালোঁ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। এতিয়া আমাৰ যাবৰ সময় হৈছে। তো যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তো যিসকল বন্ধু বান্ধৱে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অতি সোনকালে। তো আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।